हेलो डियर स्टूडेंट आज मैं अध्याय 12 पेज नम्बर तो बुझाई दिम तुम्हारा कार्यकलाप इते तुम्हारा दियपरण विक्रिया जो काली क्या कार्यकलाप 1.2 मत पेलोवा जत नेকি लेड नाइट्रेट और पटासियम हाइड्रेट द्रव्य दुटा मिहलाले उत्पन्न हुआ अधक्षेपटा कि आछिल और अधक्षेप्त जगतर नाम दी पारिबा ना विक्रियाटर भावे सन्तुलित रासायनिक समीकरणটো और एटो एटा दियपरण विक्रिया हय ना এইটো মই উত্তৰবোৰ ইয়াতে লিখিছোঁ। উৎপন্ন হোৱা অধক্ষেপৰ ৰংটো হালধীয়া হ'ব আৰু ইয়াতে সন্তুলিত সমীকৰণটো দিয়া হৈছে লেড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইড একেলগে কৰিলে পটাছিয়াম নাইট্ৰেট আৰু লেড আয়োডাইড উৎপন্ন হ'ব। লেড আয়োডাইড এইটো অধক্ষেপ হিচাপে থাকিব। ই এটা দিয়পৰণ বিক্ৰিয়া। তাৰপিছত কাৰ্যকলাপটো দিছে 1.11 যে চীনা মাটিৰে তৈয়াৰী এখন থালত 1 গ্ৰামমান কপাৰ পাউডাৰ গৰম কৰাৰ পিছত কি দেখিবা যে কপাৰ পাউডাৰ পৃষ্ঠভাগ কলা ৰঙৰ কপাৰ অক্সাইডৰ এখন চামনিৰে আবৃত্তি হৈছে মানে কপাৰৰ ৰং আমাৰ মুগা বৰ্ণ। তাৰপিছত ইয়াতে যেতিয়া গৰম দিম তাৰ ওপৰত এটা কলা ৰং এটা চামনি পৰিব। ইয়াৰ কাৰণ হ'ল কপাৰৰ লগত অক্সিজেনৰ যোগ হৈ কপাৰ অক্সাইড গঠন হৈছে। যদি উত্তপ্ত পদাৰ্থ কপাৰ অক্সাইডৰ ওপৰত হাইড্ৰোজেন গেছ পঠোৱা হয় ইয়াতে দুটা বিক্ৰিয়া আছে। ইয়াতে কোৱা আছে কি জাৰণ ইয়াতে হৈ আছে কি জাৰণ প্ৰক্ৰিয়াটো জাৰণ বিক্ৰিয়া এটা হৈ আছে বিজাৰণ বিক্ৰিয়া এটা হৈ আছে। যেতিয়া আমি কপাৰক অক্সিজেন যেতিয়া গৰম কৰিম তেতিয়া অক্সিজেনৰ লগত লগ লাগিব তেতিয়াহ'লে কি হ'ব কপাৰ অক্সাইড হ'ব। অক্সিজেনৰ লগত লগ লাগিলে যিকোনো পদাৰ্থ এটা অক্সিজেনৰ লগত লগ লাগিলে তেনেহ'লে এইটো জাৰিত বা জাৰণ বিক্ৰিয়া বুলি কোৱা হ'ব। ইয়াতে মই লিখি দিছোঁ ভালকৈ জাৰণ বা জাৰিত বুলিলে কি বুজা বিক্ৰিয়াত পদাৰ্থ এটা অক্সিজেন লাভ কৰিলে পদাৰ্থটো জাৰণ বা জাৰিত হোৱা বুলি কোৱা হয়। যেনেকুৱা কপাৰক আমি তাপ দিয়াৰ পিছত কি হৈছে কপাৰ অক্সাইড উৎপন্ন হৈছে এইটো জাৰিত হৈছে বা জাৰণ বিক্ৰিয়া বুলি কোৱা হ'ব। এইটো তোমালোকে সমীকৰণটো উদাহৰণ দিব পাৰা। বিজাৰিত কি যদি পদাৰ্থৰ অক্সিজেন হেৰুৱাই তাক বিজাৰিত হোৱা বুলি কোৱা হয়। যেনেকুৱা কপাৰ অক্সাইডৰ হাইড্ৰোজেন লগ লগাই তাপ দিলে কি হয় কপাৰ আৰু পানী উৎপন্ন হয়। তাৰ লগতে কি হৈছে জাৰণ আৰু বিজাৰণ যিহেতু দুটাই হৈছে ইয়াতে কাৰণ জাৰণ বিজাৰণ বিক্ৰিয়াটোক আকৌ ৰেডছ বিক্ৰিয়া বুলি কোৱা হয়। বিক্ৰিয়াটোত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হোৱাতে আনটো বিজাৰিত হৈছে এনেবোৰ বিক্ৰিয়াক জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয়। ইয়াতে দেখিবা হাইড্ৰোজেনে অক্সিজেনৰ লগত লগ লাগি জাৰণ হৈছে এইটো আৰু ইয়াতে অক্সিজেনটো ওলাই গৈছে এইটো বিজাৰণ হৈছে। ইয়াৰ পৰা তোমালোকৰ শ্বৰ্ট টাইপৰ কুৱেশ্যন আহে যে কপাৰ পাউডাৰৰ ৰং কেনেকুৱা ইয়াক গৰম কৰিলে কি উৎপন্ন হয় আৰু ৰংটোৰ কি পৰিৱৰ্তন হয় আৰু জাৰণ বিজাৰণ বুলিলে কি বুজা ৰেডক্স বিক্ৰিয়া কি এইবিলাকৰে প্ৰত্যেকটোৰে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ ভালকৈ পঢ়ি ল'বা। তোমালোকে কিবা অসুবিধা থাকিলে মোক কাইণ্ডলি কমেণ্টত জনাবা। থেংক ইউ।